মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰামহিতা জ্ঞান মন্দিৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে তোমালোকৰ অৰ্থাৎ HS ছেকেণ্ড ইয়াৰ এডুকেশ্যন পাঠ্যপুথিৰ মনোযোগ আৰু আগ্ৰহ পাঠটিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ। প্ৰথমতে দিয়া আছে খালী ঠাই পূৰণ কৰা। 1 নম্বৰ প্ৰশ্নটো হ'ল মনোযোগ হ'ল আগ্ৰহৰ দেশ অৱস্থা। উত্তৰ মনোযোগ হ'ল আগ্ৰহৰ সক্ৰিয় অৱস্থা। দুই নম্বৰ প্ৰশ্নটোত দিয়া আছে আগ্ৰহ হৈছে দেশ মনোযোগ আৰু মনোযোগ হৈছে দেশ আগ্ৰহ। উত্তৰ আগ্ৰহ হৈছে সুপ্ত মনোযোগ আৰু মনোযোগ হৈছে সক্ৰিয় আগ্ৰহ। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে দেশ এক মানসিক প্ৰস্তুতি। উত্তৰ মনোযোগ এক মানসিক প্ৰস্তুতি। 4 নম্বৰত দিয়া আছে মনোযোগ হৈছে এক মানসিক প্ৰক্ৰিয়া আৰু আগ্ৰহ হৈছে দেশ প্ৰক্ৰিয়া। উত্তৰ মনোযোগ হৈছে এক মানসিক প্ৰক্ৰিয়া আৰু আগ্ৰহ হৈছে মানসিক সংগঠন প্ৰক্ৰিয়া। 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে মনোযোগ হৈছে কোনো বস্তুৰ ওপৰত দেশৰ কেন্দ্ৰীকৰণ। উত্তৰটো হৈছে মনোযোগ হৈছে কোনো বস্তুৰ ওপৰত মনৰ কেন্দ্ৰীয়কৰণ। 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰবৃত্তিৰ পৰা উদ্ভৱ হোৱা আগ্ৰহক দেশ আগ্ৰহ বোলে। উত্তৰ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হোৱা আগ্ৰহক সুপ্ত আগ্ৰহ বোলে। 7 নম্বৰ প্ৰশ্নটো হৈছে বহিৰাগত শক্তিৰ প্ৰভাৱৰ অবিহনেও হোৱা মনোযোগক দেশ মনোযোগ বোলে। যে উত্তৰ বহিৰাগত শক্তিৰ প্ৰভাৱৰ অবিহনেও হোৱা মনোযোগক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলে। 8 নম্বৰ প্ৰশ্নটোত দিয়া আছে উদ্দীপকৰ আকৰ্ষণীয়তাৰ ফলত প্ৰদান কৰা মনোযোগক দেশ বুলি কোৱা হয়। উত্তৰটো হৈছে উদ্দীপকৰ আকৰ্ষণীয়তাৰ ফলত প্ৰদান কৰা মনোযোগক অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি হোৱা আকৰ্ষণ দেশ আগ্ৰহৰ ভিতৰত পৰে। উত্তৰ কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি হোৱা আকৰ্ষণ সুপ্ত আগ্ৰহৰ ভিতৰত পৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা ভালপোৱাই হ'ল দেশ আগ্ৰহ। উত্তৰ মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা ভালপোৱাই হ'ল সুপ্ত আগ্ৰহ। 11 নম্বৰ প্ৰশ্নটো হৈছে ৰাতিপুৱাৰ বাতৰি কাকতখনৰ প্ৰতি আমাৰ আগ্ৰহ হ'ল দেশ আগ্ৰহ। উত্তৰ ৰাতিপুৱাৰ বাতৰি কাকতখনৰ প্ৰতি আমাৰ আগ্ৰহ হ'ল ক্ষণস্থায়ী আগ্ৰহ। 12 নম্বৰ প্ৰশ্নটো হৈছে মনোযোগ দেশ মনোযোগ কোনো বিষয়ৰ প্ৰতি আমাৰ দেশ সক্ৰিয় কৰে। উত্তৰ যে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগে কোনো বিষয়ৰ প্ৰতি আমাৰ মনক সক্ৰিয় কৰে। 13 নম্বৰ প্ৰশ্নটোত দিয়া আছে নতুনত্ব হৈছে মনোযোগৰ এক নিৰ্ধাৰক। উত্তৰ নতুনত্ব হৈছে মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ নিৰ্ধাৰক। 14 নম্বৰ প্ৰশ্নটোত দিয়া আছে পুৰস্কাৰ মনোযোগৰ এক দেশ নিৰ্ধাৰক। উত্তৰটো হৈছে পুৰস্কাৰ মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ
নিৰ্ধাৰক 15 নম্বৰ প্ৰশ্নটোত দিয়া আছে উদ্দীপকৰ তীব্ৰতা আৰু গতিশীলতা হৈছে মনোযোগৰ এক দেশ নিৰ্ধাৰক বা শৰ্ত উত্তৰ উদ্দীপকৰ তীব্ৰতা আৰু গতিশীলতা হৈছে মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ নিৰ্ধাৰক বা শৰ্ত 16 নম্বৰ প্ৰশ্নটোত দিয়া আছে আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ এই উক্তিটো দেশে দিছিলে উত্তৰ আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ এই উক্তিটো মেকডুগলে দিছিল 17 নম্বৰ প্ৰশ্নটো হৈছে পৰীক্ষাৰ সময়ত পঢ়াত মনোযোগ দিয়াটো হৈছে দেশ প্ৰকাৰৰ মনোযোগ উত্তৰ পৰীক্ষাৰ সময়ত পঢ়াত মনোযোগ দিয়াটো হৈছে অনৈচ্ছিক বা অনিচ্ছাকৃত প্ৰকাৰৰ মনোযোগ 18 নম্বৰ প্ৰশ্নটো হৈছে ৰুছে মনোযোগক ঐচ্ছিক আৰু দেশ মনোযোগ হিচাপে ভাগ কৰিছে উত্তৰটো হৈছে ৰুছে মনোযোগক ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ হিচাপে ভাগ কৰিছে 19 নম্বৰ প্ৰশ্নটো হ'ল আগ্ৰহ হ'ল মানসিক প্ৰৱণতাৰ গতিশীল আস্থা এই উক্তিটো দেশে দিছিল উত্তৰ আগ্ৰহ হ'ল মানসিক প্ৰৱণতাৰ গতিশীল আস্থা এই উক্তিটো ড্ৰেভাৰে দিছিল 20 নম্বৰ প্ৰশ্নটো হৈছে কান্দি থকা কেঁচুৱাটোৰ প্ৰতি থকা মাতৃৰ মনোযোগ হৈছে দেশ মনোযোগ উত্তৰ কান্দি থকা কেঁচুৱাটোৰ প্ৰতি থকা মাতৃৰ মনোযোগ হৈছে সহজাত পবিত্ৰীমূলক মনোযোগ 21 নম্বৰ প্ৰশ্নটো হৈছে উচ্চ শব্দৰ প্ৰতি মনোযোগ হোৱাটো দেশ মনোযোগৰ এক উদাহৰণ উত্তৰ উচ্চ শব্দৰ প্ৰতি মনোযোগ হোৱাটো প্ৰত্যক্ষ মনোযোগৰ এক উদাহৰণ 22 নম্বৰ প্ৰশ্নটো হৈছে আগ্ৰহ শব্দটোৰ লেটিন শব্দটোৰ অৰ্থ হৈছে দেশ উত্তৰ আগ্ৰহ শব্দটোৰ লেটিন শব্দটোৰ অৰ্থ হৈছে ইট মেটাৰ্ছ অৰ্থাৎ কিবা ক্ষেত্ৰত গুৰুত্ব থকা আৰু ইট কনচাৰ্নছ মানে কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা বা সম্বন্ধ স্থাপন কৰা 23 নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি হোৱা আগ্ৰহ হৈছে দেশ আগ্ৰহৰ এটা উদাহৰণ উত্তৰ কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি হোৱা আগ্ৰহ হৈছে সুপ্ত আগ্ৰহৰ এটা উদাহৰণ 24 নম্বৰ প্ৰশ্নটো হৈছে পুৱাৰ বাতৰি কাকত পঢ়াৰ প্ৰতি থকা আগ্ৰহ হৈছে দেশ আগ্ৰহৰ এটা উদাহৰণ উত্তৰ পুৱাৰ বাতৰি কাকত পঢ়াৰ প্ৰতি থকা আগ্ৰহ হৈছে ক্ষণস্থায়ী আগ্ৰহৰ এটা উদাহৰণ 25 নম্বৰ প্ৰশ্নটো হৈছে ব্যক্তিগত চিন্তা আৰু বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি হোৱা মনোযোগক দেশ বুলি জনা যায় উত্তৰ ব্যক্তিগত চিন্তা আৰু বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি হোৱা মনোযোগক ভাৱাত্মক মনোযোগ বুলি জনা যায় 26 নম্বৰ প্ৰশ্নটো হৈছে এজন বিজ্ঞানীৰ মনোযোগ হৈছে দেশ প্ৰকাৰৰ মনোযোগ উত্তৰ এজন বিজ্ঞানীৰ মনোযোগ হৈছে বিশ্লেষণাত্মক প্ৰকাৰৰ মনোযোগ 27 নম্বৰ প্ৰশ্নটো হৈছে লেটিন শব্দ আগ্ৰহৰ অৰ্থ হৈছে দেশ উত্তৰ লেটিন শব্দ আগ্ৰহৰ অৰ্থ হৈছে ইট মেটাৰ্ছ অৰ্থাৎ কিবা ক্ষেত্ৰত গুৰুত্ব থকা আৰু ইট কনচাৰ্নছ মানে কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা বা সম্বন্ধ স্থাপন কৰা